হেল্ল' এভৰিৱান, বতৰৰ ডিমাণ্ড, গতিকে চটপটা কিবা এটা খাবলৈ মনে যাব। গতিকে কি বনাওঁ নবনাওঁকৈ মই আলু তিনিটা ল'লোঁ আৰু ইফালে পিঁয়াজ আধাখিনি লৈ ল'লোঁ। আৰু এতিয়া মই আলুখিনি পিহনাত পিচি ল'ম। এইখিনি মোৰ ৰুকি ধুনীয়াকৈ আলুখিনি লৈ ল'লোঁ। ইফালে পিঁয়াজখিনি মই আকৌ সৰু সৰুকৈ কাটিছোঁ আৰু ইফালে জলকীয়া। আৰু ইয়াতে এতিয়া এড কৰিম অকণমান আদা। এইখিনি এতিয়া অকণমান কুহুমীয়া গৰম পানীটো ধুনীয়াকৈ মিক্স কৰি দিম। তাৰ লগতে অকণমান ৰঙা জলকীয়াৰ গুড়ি, অকণমান নিমখ দি দিম ইয়াতে। গোন্ধটো ভাল আহিব কাৰণে ঘিউ দি দিছোঁ। এইখিনি এতিয়া ৰেডি হৈ গ'ল। এতিয়া আমি ধুনীয়াকৈ বনাই আছোঁ, চাই থাকক। হ'লে কেৰাহী গৰম হোৱাত মই মোৰ জোখৰ তেলখিনি দি দিলোঁ। ইমানো বেছি তেল দিয়া নাই। এতিয়া ৰেডি আৰু খাব লাগে। আপোনালোকে বাৰু এনেকুৱা বতৰৰ কি খাই ভাল পায় জনাবচোন কমেণ্ট কৰি। আজিলৈ ইমানেই, আকৌ নেক্সট ভ্লগত লগ পাম। বাই বাই।